শকুন্তলা ধাৰাবাহিকখনত অভিনয় কৰা বিন্দন ককাই অৰ্থাৎ জনাৰ্দনৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৱে নিশ্চয় জানিবলৈ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জনাৰ্দনৰ প্ৰকৃত নাম হৈছে কল্যাণজ্যোতি কোঁৱৰ। কল্যাণজ্যোতি কোঁৱৰৰ জন্ম হৈছিল 1988 চনত 6 ছেপ্টেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ লাওখোট নামৰ এখন গাঁৱত। কল্যাণজ্যোতি কোঁৱৰৰ ঘৰত তেওঁৰ লগতে মাক দেউতাক আৰু বায়েক দুগৰাকী আছিল আৰু বৰ্তমান বায়েক দুগৰাকী বিয়া হৈছে। কল্যাণজ্যোতি কোঁৱৰৰ হাইট ৱেটৰ কথা যদি কওঁ, কল্যাণজ্যোতি কোঁৱৰৰ হাইট হৈছে 5.5 ইন এপ্ৰক্স আৰু ৱেট হৈছে 62 কেজি এপ্ৰক্স। কল্যাণজ্যোতি কোঁৱৰে অভিনয় কৰা ধাৰাবাহিকসমূহৰ নাম হৈছে মৰমৰ অনুৰাধা, অপৰাজিতা, কৰ্ণ অন্যয় মহাৰথী, শকুন্তলা আৰু ইয়াৰ উপৰি কল্যাণজ্যোতি কোঁৱৰে হেংগুল থিয়েটাৰতো অভিনয় কৰিছিল। কল্যাণজ্যোতি কোঁৱৰৰ শিক্ষাগত অৰ্হতাৰ কথা যদি কওঁ, কল্যাণজ্যোতি কোঁৱৰে স্কুলিং কৰিছিল শিলামৰা টাউন হাইস্কুলৰ পৰা আৰু পিছলৈ তেওঁ যোৰহাটত ITI কৰে। কল্যাণজ্যোতি কোঁৱৰৰ আজিৰ দিনটো অনুসৰি বৰ্তমানৰ বয়স হৈছে 32 বছৰ 11 মাহ 1 দিন। বন্ধুসকল, শকুন্তলা ধাৰাবাহিকখনত জনাৰ্দন অৰ্থাৎ কল্যাণজ্যোতি কোঁৱৰৰ অভিনয়সমূহ চাই আপোনালোকে কেনেকুৱা পায় তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।